নমস্কাৰ, মই শান্তমণি বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল শান্তমণি বৰুৱা গৌৰৱ ওচৰতে। আৰু আজি আমি লৈ আহিছোঁ এটি বেলেগ ধৰণৰ ভিডিঅ'। আৰু আজি ভিডিঅ'টিত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গাড়ী বাইকৰ ইঞ্জিন ক্লিন কৰা এটা মেচিন নতুনকৈ সোণাৰীলৈ আনিছে। আৰু ক'ত আনিছে, কোনে আনিছে, আমি সকলোবিলাক আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। তো তেতিয়াহ'লে গাইজ, এই মেচিনটোৰ পৰা কি উপকাৰিতা হ'ব আমি এইবিলাক জানিবলৈ এই জেগাটোলৈ আমি ব'লক গৈ থাকোঁ। আৰু ভিডিঅ'টো আপোনালোকে যাতে শেষলৈকে চায়। থেংক ইউ। ফাইনেলি আহি পাই গ'লোহি। মই এতিয়া দেখাই আছোঁ আপোনালোকক। আমি আছোঁ আচলতে, মই এতিয়া দোকানখন আছে সোণাৰী দলং নাপাওঁতেই চিলাৰায় উদ্যান, চিলাৰায় মূৰ্তিটোৰ ওচৰতে অপজিট চাইডে আছে। খুব এটা ধুনীয়া মেচিন আনিছে। আপোনালোকে আহক। গাড়ীখনৰ যিহেতু এতিয়া পেট্ৰলৰ দাম বেছিকৈ বাঢ়ি গৈছে, গতিকে মাইলেজ পাবলৈ আপোনালোকে আৰু গাড়ীখন একদম নতুন নিচিনা চাউণ্ড ভাইব্ৰেট এইবিলাক কিবাকিবি নোহোৱা হ'বলৈ আপোনালোক এই পইণ্টলৈ আহক। আৰু মই এই পইণ্টৰ অ'নাৰৰ লগত মই কথা পাতি আপোনালোকক কথা পতাই আছোঁ। ইয়াৰ বিষয়ে, ইয়াৰ গুণান গুণনো কি তাৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে গম পাব যে আগতে গুৱাহাটীত আছিল, এতিয়া আমাৰ সোণাৰীলৈ আহি গ'ল। গতিকে আহক, মোৰখন পিছত কৰিম। প্ৰথমতে বেলেগৰ এখন কৰি চাই লওঁ। ব'লকচোন কি হয়। ইয়াত আছে, ইয়ালৈ আমি যাম। তো বন্ধুসকল, এইটো সেইটো জেগা। তো আহি পাই গ'লোহি। আৰু এই দাদাই কৈছিল মানে যে মেচিন এটা আনিছোঁ, শান্তমণি আহিবাচোন, গাড়ীখন তোমাৰ এনেকুৱা হ'ব। তো মই আগতে এবাৰ গুৱাহাটীত আছে বুলি শুনিছিলোঁ। তো গতিকে দাদাই মাতিলে, চ' আহিলোঁ। ব'লক কিনো হয় চাওঁ মেচিনটোৰ জৰিয়তে। তো এইখন গাড়ীৰে মেচিনটোৰ কাম আৰম্ভ কৰিবলৈ লৈছে। গতিকে গাইজ আহক, আমি শেষলৈকে ভিডিঅ'টো চাই থাকোঁ। আৰু মেচিনটো থৈ দি গাড়ীখনৰ কেনেকুৱা কি হ'ব, কি নহ'ব আমি অনাৰজনৰ পৰা জানিবলৈ চেষ্টা কৰিম। গতিকে গাইজ আহক, আমি ভিডিঅ'টো শেষলৈকে চাই থাকোঁ। ইয়াতে হৈ আছে, গাড়ী এখন কাম চলি আছে, দেখিছে আপোনালোকে। আৰু এইটোৱে মেচিন, এইডাল পাইপৰ থ্ৰুৱেদি এনেকৈ আহিছে। তো আহকচোন, আমাৰ ইয়াৰে অ'নাৰজন আছে, আমি অ'নাৰজনৰ লগত কথা পাতোঁ। আৰু ইয়াৰ এই মেচিনটোৰ বিশেষ গুণাগুণসমূহ কি আমি জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। দাদা, তো আমি অ'নাৰৰ লগত চিনাকি হৈছোঁ। নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক খবৰ জনাইছোঁ। আৰু আজি আপুনি এটা ধুনীয়া মেচিন লৈ এই মেচিনটোৰ বিষয়ে আমি অকণমান ৰাইজক জনাব বিচাৰোঁ যে এই মেচিনটোৰ গাড়ীবিলাকৰ কি কেনেকুৱা। ধন্যবাদ। আপোনাক প্ৰথমতে ধন্যবাদ। চব আগতে আমি ইয়াত অকল এলাইনমেণ্ট বেলেঞ্চিং এইখিনি কামেই কৰিছিলোঁ আৰু মেকানিকেল কামখিনি কৰি আছিলোঁ। এতিয়া নতুনকৈ গম পালোঁ যে মেচিন এটা আহিছে গাড়ীখনৰ মানে মেইনটেনেঞ্চৰ কাৰণে, ইঞ্জিন মেইনটেনেঞ্চৰ কাৰণে। ইয়াত যিখিনি কাৰ্বন বহে গাড়ীখনৰ, সেই কাৰ্বনখিনি এই মেচিনৰ থ্ৰুদি সম্পূৰ্ণ আঁতৰোৱা হয় তাৰমানে। আৰু তাৰ কাৰণে আপুনি গাড়ীখনত মাইলেজটো বেছি পাব, কমফৰ্ট পাব। গাড়ীখন নতুনকৈ শ্ব'ৰুমৰ পৰা উলিয়ালে যি ধৰণৰ মানে আপুনি কমফৰ্ট পায়, চফ্টনেছ থাকে, সেই তেনেকুৱা ধৰণৰ সেইটো হয়। মানে আজি কেইবাখনো গাড়ী কৰা হৈছে, হয় সকলোৱে ভাল পাইছে বস্তুটো তাৰমানে আঁকোৱালি লৈছে। কিন্তু প্ৰথম মই মানে হেৰিয়তে দেখি পালোঁ, গুৱাহাটীত প্ৰথম আনিছিলে, নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম আনিছিলে তেওঁলোকে। আৰু এতিয়া আপাৰ আছামৰ ভিতৰত মই তাৰপিছতে আনিছোঁ। এতিয়া দেখি ভাল লাগিছিলে বস্তুটো। আৰু এটা খুব ভাল বস্তু আছিল, সেইটো মানুহৰ একদম খুব প্ৰয়োজনীয়। এতিয়া তেলৰ যিহে দাম হৈছে, ধৰি লওক তেল বাচিব, আপোনাৰ মাইলেজ পাব, কমফৰ্ট পাব, যিখিনি ইয়াত কাৰ্বন থাকিব কাৰ্বন আঁতৰি যাব, গাড়ীখনৰ পিক আপ ভাল হ'ব। এইখিনি কাৰণেই এতিয়া আনিছোঁ। আহক আপোনালোকে আমাৰ এই দোকানলৈ। আপোনালোকৰ এড্ৰেছটো কৈ দিব, মোৰ লগত আছে দোকানখন ঠিক হয়। আমাৰ শিৱসাগৰ সোণাৰী ৰোডত, চৰাইদেউ ডিষ্ট্ৰিক্টৰ আমাৰ চিলাৰায় ষ্টেজটোৰ অপজিটত মা হুইল এলাইনমেণ্ট চেণ্টাৰ। হয়। মাহগুৰি এলাইনমেণ্ট চেণ্টাৰলৈ আপোনালোকে আহিব। তাতে আপোনালোকে নতুন এই যি মেচিনটো আনিছে তাৰো ৰেট ছেটবিলাক আমি কেনেবাকৈ কিবা ছেটবিলাক আমি কেনেবাকৈ জনাব পাৰিম নেকি? হয়, এনেই আমিতো নতুন আনিছোঁ ধৰি লওক, কিন্তু গুৱাহাটীত যিখিনি কথা গম পাইছিলোঁ
তেওঁলোকে চিভিউ গাড়ীবিলাক 2500 টকা লৈছিলে আৰু হেচবেক আৰু চিডান গাড়ীবোৰ 1500 টকা লৈছে কিন্তু আমাৰ এইটো এৰিয়াটো ৰুৰেল এৰিয়া সেইকাৰণে আমি ভাবিছোঁ আমি অকণমান কমকৈ ধৰি আৰু তাতকৈ কমকৈ কৰিম বুলি ভাবিছোঁ আৰু যদি ভাল পাৰফৰ্মেঞ্চ নাপায় তেতিয়াহ'লে আমি তাৰ কোনো চাৰ্জ লোৱা কথা ভবা নাই আচ্ছা তো ঠিক আছে মা হুইল এলাইনমেণ্ট চেণ্টাৰলৈ আপোনালোকক আহিবলৈ অনুৰোধ জনাইছোঁ এই চেনেলৰ যোগেদি অনুৰোধ জনাইছে আপোনালোক আহিব আৰু ইয়াৰ যি সুবিধাসমূহ আছে আপোনালোকে এবাৰ লৈ পিনে এবাৰ চাব ভাল লাগিব আৰু গাড়ীখন হয়তো খুব ধুনীয়া স্মুথ হৈ যাব গতিকে ময়ো এতিয়া কৰাম দাদা আমি আমাৰখন কৰি মেলি ঠিক আছে থেংক ইউ এতিয়া আপোনালোকে গম পালে যে অ'নাৰজনে ক'লে যে এই মেচিনটোৰ পৰা আপোনালোকৰ কি কি লাভ হ'ব আৰু সেই অনুযায়ী আজি এজন কাষ্টমাৰ আহিছিল তেখেতক এই মেচিনটোৰ যোগেদি গাড়ীখনৰ অকণমান ইঞ্জিনটো ক্লিন কৰিবৰ বাবে গতিকে দাদা আপোনাক স্বাগতম জনাইছোঁ আৰু কেনেকুৱা পাইছে কামটো মই ভালেই পাইছোঁ মানে এতিয়া আগত মোৰ গাড়ীখনৰ চাউণ্ডটো অলপ বেছি আছিল চাউণ্ডটো এতিয়া মিহি হ'ল চলাই আগতকৈ অলপ ফ্ৰী পাইছোঁ এতিয়া আগত অলপ গাধা আছিলে গাড়ীখন এতিয়া মানে কোমল হৈছে স্পীডটো বাঢ়িছে স্পীডটো মানে অলপ এক্সেলেটাৰ দিলেই গাড়ীখনে পলাব বিচাৰিছে আৰু চাউণ্ডটোও কমি গৈছে আৰু বাকী আগতকৈ বহুত পৰিৱৰ্তন পাইছোঁ গাড়ীখনত মাইলেজটো চাগে আপুনি সম্ভৱ মাইলেজটো বাঢ়িব যি কি নহওক মাইলেজটো বাঢ়িলে আমাৰে ভাল গতিকে গাড়ীখনৰ পৰা আৰু কি কেনেকুৱা ধৰণৰ মানে কি হৈছে আৰু আপুনি ক'ত দেখিলে কেনেকৈ দেখিলে আপুনি মই আপোনাক আকৌ সুধিব বিচাৰিছোঁ মানে মই এইটো বস্তুটো দেখিছিলোঁ গুৱাহাটীত ময়ো দেখিছিলোঁ ভিডিঅ' এটা অসমৰ অকল গুৱাহাটীতে এইটো আহিছিলে ছেকেণ্ড এতিয়া আমাৰ সোণাৰীত আহিছে চৰাইদেউ ডিষ্ট্ৰিক্ট সোণাৰী তো এতিয়া মই মানে ভাবি আছিলোঁ গুৱাহাটী যাম গুৱাহাটী গৈ পিনে মই কামটো কৰিম এতিয়া গতিকে মোৰ ঘৰৰ ওচৰত সোণাৰী আহি গ'ল মানে মোৰ ঘৰ ভজু সোণাৰী 4 কিলোমিটাৰ মই ইমান দূৰ 400 কিলোমিটাৰ গৈ পিনে কৰোৱাতকৈ মই ইয়াতে সুবিধা পাইছোঁ আৰামত আৰু মানে তাৰ প্ৰাইচটোতকৈও ইয়াত প্ৰাইচটো কম পাইছোঁ তাত এতিয়া কিমান মান গম পাইছে তাত আপোনাৰ মই সুধিছিলোঁ তাত আপোনাৰ 2500 টকা 2000 টকা এনেকৈ কিবা এটা কৈছে ঠিক আছে ইয়াত যিহেতু মানে অলপ কম হ'ব মানে আৰু সৰু গাড়ী ডাঙৰ গাড়ীৰ মাজতো চাগে ডিফাৰেঞ্চ আছে ৰেটটো ডিফাৰেঞ্চ আছে মানে সৰু গাড়ীত আপোনাৰ যিটো ৰেট হ'ব তাতকৈ ডাঙৰ গাড়ীখন মানে SUV বডিত বলেৰো সেইটো 1000 টকা এটা ডিফাৰেঞ্চ হৈ যায় আচ্ছা গতিকে মই ইয়াতে পাই গ'লোঁ ইয়াত পাই পিনে ময়ো মানে ভাল লাগিলে আৰু আপোনালোকেও আহিব সকলো আহি পিনে ইয়াত কৰাব ময়ো কৰাম মোৰ গাড়ীখনো কৰাম ভাল পাইছোঁ মানে ভাল হৈছে এতিয়া কামবিলাক যিহেতু ভাল গতিকে আপোনালোকো আহক এবাৰ ট্ৰাই কৰি চাওক যদি তাৰপিছত নহয় বাৰু বেলেগ কথা দেখা যাব কি হ'ব কি নহ'ব কিন্তু আপোনালোকে আহক এবাৰ ট্ৰাই কৰক 100% চিয়'ৰ আপোনালোকে আগতকৈ গাড়ীখন বহুত স্মুথ হৈ যাব আৰু আপোনালোকৰ মাইলেজ সকলো পিনৰ পৰা ভাল হ'ব তো গতিকে আহক এবাৰ আহি গাড়ীখন ইঞ্জিনটো এবাৰ ক্লিন কৰি অকল এতিয়া যাব লাগিব আকৌ এজেগালৈ যাব লাগিব যদি পাৰোঁ আমি তাতো কিবা কিবি ভিডিঅ' বনাই আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু আহিব একদম নিয়াৰ কি বুলি ক'ম এতিয়া মই নিয়াৰ মানে সোণাৰী দলঙৰ ওচৰত চিলাই মূৰ্তি অপজিতে যোনখন দোকান আছে এলাইনমেণ্ট মিলাব পাৰিব বেলেঞ্চিং কৰিব পাৰিব চকাৰ নাইট্ৰজেন আছে নাইট্ৰজেন ফিলিং হয় আৰু এতিয়া নতুনকৈ এইটো মেচিন আহিছে মেচিনটোৰ নামটো মই এবাৰ আকৌ আপোনালোকক কৈ দিছোঁ ইঞ্জিন কাৰ্বন ক্লিনিং মেচিন তো এই মেচিনটোৰ যোগেদি আপোনালোকে মাইলেজ পাব গাড়ী আৰু অকল গাড়ী বুলিয়ে নহয় ইয়াত বাইক সকলোবিলাক বাইকৰো হয় বাইক গাড়ী সকলোৰে মাইলেজ মানে ইঞ্জিন ক্লিন কৰে তো গতিকে আপোনালোক আহিব তো বন্ধুসকল মোৰ গাড়ীখনৰো আজি কৰাই ল'লোঁ ইয়াতে কামটো যিহেতু সময় আছিলে গতিকে কৰাই ল'লোঁ এতিয়া কিন্তু গাড়ীখন চলাই যিটো মজা লাগিছে নহয় মই আপোনালোকক কিন্তু ভাষাৰে বুজাব নোৱাৰিম আপোনালোকে একচুৱেলি নিজে যদি এবাৰ এক্সপিৰিয়েঞ্চ হয় তেতিয়াহে আপোনালোকে গম পাব যে হয় দেই মানে এইটো বস্তু এনেকুৱা বিৰাট ধুনীয়া হৈছে একদম গাড়ীখন চলাই এতিয়া বিৰাট ভাল লাগিছে আৰু
চফ্ট মানে একদম যেনেকৈ নতুনৰ পৰা নতুনকৈ ডিলাৰৰ পৰা উলিয়াই দিলে যেনেকুৱা এটা ফিল হয় মানে সেই ফিলটো দিছে এতিয়া আচলতে তো গতিকে ভালেই লাগিছে তো আহকচোন এতিয়া ঘৰলৈ বুলি যাওঁ আজিলৈ ইমানতে এই ভিডিঅ'টি সামৰণি মাৰিছোঁ আৰু আগলৈ এনেকৈ আপোনালোকক ভিডিঅ'ৰ থ্ৰুৱেদি লগ পাম বুলি আশা ৰাখিছোঁ আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰে যাতে ধন্যবাদ থেংক ইউ